নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জানিছোঁ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। আজি যিহেতু 31 মে', আজি এইচএছ এক্সামৰ ফলাফল ঘোষণা কৰাৰ কথা আছিল। বিভিন্ন ৱেবছাইট, ইউটিউব, টুইটাৰ অৰ্থাৎ সামাজিক মাধ্যমত কেইদিনমানৰ পৰাই চৰ্চা চলি আছিল যে 31 মে' তাৰিখে এইচএছ এক্সামৰ ফলাফল ঘোষণা কৰা হ'ব। কিন্তু আজি ঘোষণা কৰা হ'বনে এইচএছ এক্সামৰ ফলাফল? আছাম এডুকেশ্যন কাউন্সিলৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল ন'টিছ অহা নাই। অৰ্থাৎ আজি ঘোষণা কৰা নহয় 2023 বৰ্ষৰ এইচএছ এক্সামৰ ফলাফল। এতিয়াও ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰী ৰিজাল্টৰ চিন্তাত আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সঠিক তাৰিখ ঘোষণা কৰা হোৱা নাই শিক্ষা সংসদৰ ফালৰ পৰা। এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। আজি ঘোষণা কৰা নহয় এইচএছ এক্সামৰ ফলাফল। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল ন'টিছ অহা নাই শিক্ষা সংসদৰ ফালৰ পৰা, ছাত্ৰ ছাত্ৰীসকল জুন মাহৰ প্ৰথম সপ্তাহত ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।